আজি মই বনাবলৈ গৈ আছো ওৰিও পেস্ট্ৰি। ওৰিও পেস্ট্ৰি বনাবলৈ খুবেই সহজ। আপোনালোকে ঘৰতে বহি একেবাৰে কম সামগ্ৰীৰে ওৰিও পেস্ট্ৰি বনাব পাৰিব। আজি মই কুকাৰত কেনেদৰে ওৰিও পেস্ট্ৰি বনাব পাৰি তাকে দেখুৱাম। যদি মোৰ ৰেচিপিটো ভাল লাগে তেন্তে মোৰ ভিডিঅ'টোত লাইক, শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। ওৰিও পেস্ট্ৰি বনাবলৈ মই প্ৰথমে 200 গ্ৰাম ওৰিও বিস্কুট লৈছো। এতিয়া এখিনিৰ পৰা মই ক্ৰীমখিনি আঁতৰাই লম। এনেদৰে মই গোটেইখিনি ক্ৰীম উলিয়াই লম। বিস্কুটখিনিৰ পৰা ক্ৰীমখিনি মই উলিয়াই ললো। এতিয়া বিস্কুটখিনি মই মিক্সিত গুড়ি কৰি লম। এয়া চাওক, বিস্কুটখিনি মই গুড়ি কৰি ললো। এতিয়া ইয়াত মই গুড়ি কৰি লোৱা চেনি 3 চামুচ দিম। বেকিং পাউডাৰ সৰু চামুচেৰে 1 চামুচ দিম আৰু গাখীৰ দিম। ইয়াত মই গাখীৰ 1 গিলাচ লৈছো। গাখীৰখিনি মই অলপ অলপকৈ মিহলি কৰি যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দি যাম। এনেকৈ অলপ অলপকৈ গাখীৰ মিহলি কৰি এটা স্মুথ বেটাৰ তৈয়াৰ কৰি ল'ব। এয়া চাওক, মোৰ স্মুথ বেটাৰটো তৈয়াৰ হৈ গ'ল। ইয়াত মোক 1 গিলাচ গাখীৰৰ প্ৰয়োজন নহ'ল। আধা গিলাচ গাখীৰেৰে মই বেটাৰটো তৈয়াৰ কৰি ল'লোঁ। এতিয়া এইখিনি 5 মিনিটৰ বাবে ঢাকনিৰে ঢাকি থৈ দিম। আৰু আনফালে গেছত এটা কুকাৰ দিছো। ইয়াত অলপ নিমখ দি চাৰিওফালে ছটিয়াই দিম। এতিয়া এনেকুৱা এডাল ষ্টেণ্ড দিছো। এইখিনি এতিয়া ফুল ফ্লেমত দি 5 মিনিট প্ৰিহিট হ'বলৈ দিম। আৰু এইফালে বেটাৰখিনি মোৰ 5 মিনিট হৈ গ'ল। বেটাৰখিনি আগতকৈ অলপ ডাঠ হৈছে, সেইবাবে ইয়াত মই আকৌ অলপ গাখীৰ দি বেটাৰখিনি পাতল কৰি ল'ম। এতিয়া এনেকুৱা এটা পাত্ৰ লম। ইয়াত 2 চামুচ তেল দি চাৰিওফালে মুছি দিম। আৰু এনেকুৱা এখন বগা কাগজ লৈ পাত্ৰটোৰ ভিতৰত দি দিম। কাগজখনতো অলপমান তেল মুছি দিম। এতিয়া ইয়াত মই কেকৰ বেটাৰখিনি দি দিম। কেকৰ বেটাৰখিনি পাত্ৰটোত দিয়া হৈ গ'ল। এতিয়া পাত্ৰটো দুবাৰ ঠেকেচি দিম। আৰু এইফালে কুকাৰটো মোৰ প্ৰিহিট হৈ গ'ল। এতিয়া এইখিনি মই সাৱধানেৰে সুমুৱাই দিম। এতিয়া কুকাৰৰ হুইসেল আৰু ৰবৰডাল নোহোৱাকৈ ঢাকনিখন মাৰি এইখিনি লো ফ্লেমত 30 মিনিট মান হ'বলৈ দিম।
এতিয়া বিস্কুটৰ পৰা ওলাই থোৱা ক্ৰীমখিনি ভালদৰে গলাই ল'ম ক্ৰীমখিনি গলাবলৈ মই এবাতি উতলোৱা গৰম পানী লৈছো গৰম পানীখিনি এনেকৈ ক্ৰীমখিনিৰ তলত থৈ ক্ৰীমখিনি গলাই ল'ম এয়াছা ক্ৰীমখিনি মোৰ কিমান ধুনীয়াকৈ গলি গৈছে এতিয়া এইখিনি মই কেকটো হোৱালৈকে ঢাকনি মাৰি থৈ দিম আৰু এইফালে এইটো মোৰ 30 মিনিট হৈ গ'ল এতিয়া কুকাৰৰ ঢাকনিখন খুলি কেকটো এবাৰ চেক কৰি চাম এয়াছা চুৰিখন একেবাৰে ক্লিন হৈ আহিছে গতিকে এইটো মোৰ হৈ গ'ল আৰু কেকটো অলপ ঠাণ্ডা হৈ গলে কুকাৰৰ পৰা উলিয়াই লম এয়াছা কেকটো মোৰ ঠাণ্ডা হৈ গ'ল এতিয়া এইটো মই পাত্ৰটোৰ পৰা উলিয়াই লম সাৱধানেৰে কাগজখন কেকটোৰ পৰা উলিয়াই দিম এয়া মই কেকটো কাগজখনৰ পৰা উলিয়াই ললো এতিয়া গলাই থোৱা ক্ৰীমখিনি কেকটোৰ ওপৰত লগাই দিম এয়া চাওক ক্ৰীমখিনি মই চাৰিওফালে লগাই ললো এতিয়া ইয়াত মই চকলেটৰ টুকুৰা ছটিয়াই দিম তাৰ পিছত ইয়াত চকলেট সস দিম এয়া মোৰ কেকটো খাবৰ বাবে ৰেডি হৈ গ'ল এতিয়া মই কেকটো কাটি দেখুৱাম এয়া চাওক কেকটো কিমান ধুনীয়া হৈছে স্পঞ্জি হৈছে আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়ালৈ যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ ইমানে বাই বাই ফ্ৰেন্ডছ